নমস্কাৰ, আজি মই আপোনালোকৰ কাৰণে আকৌ এটা মিঠাইৰ ৰেচিপি লৈ আহিছোঁ। এইটো হৈছে পেৰা। এয়া মই পেৰা বনাইছোঁ, দেখিছে ন আপোনালোকে। খুব ধুনীয়া হয়। চাওক, একদম কম খৰচতে কম সময়তে পেৰা মিঠাইটো বনাব পাৰি। এয়া মেৰিগ'ল্ড বিস্কুট মই 7খন এনেদৰে ভাঙি লৈছোঁ। মেৰি বা মেৰিগ'ল্ড হ'লে হয়। এভৰিডে গাখীৰ এয়া লৈ লৈছোঁ, চেনি আৰু অকণমান আমুল তাজা গাখীৰ। আমুল তাজা মই অকণমান কুহুমীয়া কৰি লৈ লৈছোঁ। এতিয়া মই এটা মিক্সাৰ গ্ৰাইণ্ডাৰত চাওক, বিস্কুট, চেনি আৰু এভৰিডে গাখীৰ ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। এয়া চাওক, এভৰিডে গাখীৰ দি দিছোঁ, চেনি, এতিয়া খুব ধুনীয়াকৈ গ্ৰাইণ্ড কৰিব যাতে একদম মিহি হয়। হৈ গ'ল মোৰ গ্ৰাইণ্ড কৰা। এটা বাতিত মই এতিয়া ঢালি ল'ম। চাওক, এটা বাতিত মই ঢালি লৈছোঁ। ইমান কম সময়ত ইমান ধুনীয়া মিঠাইৰ ৰেচিপি এটা বনাব পৰা যায়। আপোনালোকে খাই নিশ্চয় আচৰিত হ'ব। এয়া দেখিছে নহয়, গাখীৰ একদম অকণমান অকণমান দিব, নহ'লে লিকুইড হৈ যাব। আটা যেনেদৰে মঠে ঠিক তেনেদৰে মঠি ল'ব। এয়া চাওক, খুব ধুনীয়াকৈ মই মঠি লৈছোঁ। হাতত যদি আঠা লাগি ধৰে তেতিয়া আপোনালোকে অকণমান হাতত ঘিউ লগাই ল'ব। এয়া চাওক, মই ঘি লগাই লৈছোঁ। ইয়াতে এভৰিডে গাখীৰ দিয়া গৈছে, সেইকাৰণে অকণমান আঠা আঠা হয়। এয়া চাওক, এতিয়া মই পেৰা বনাইছোঁ। ইমান সহজ আৰু ইমান কম সময়ত ইমান ধুনীয়া ৰেচিপি এটা। খাবলৈ যে কি টেষ্টি হয়, আপোনালোকে নিশ্চয় এইটো বনাই খাব। আপোনালোকে বোকাখাটৰ মিঠাই নিশ্চয় গম পায়, খুব টেষ্টি হয় বোকাখাটৰ মিঠাই। এয়া পেৰা ছেম তেনেকুৱাই টেষ্টি হয়। এয়া চাওক, পেৰা বনাইছোঁ। দেখি খাব মন গৈছে নহয় জানো। নিশ্চয় আপোনালোকে বনাই খাব। একদম কম খৰচত আৰু কম সময়তে এই মিঠাই বনাই ল'ৰা ছোৱালীকো দিব পাৰি আৰু নিজেও মিঠাই খাব পাৰি। এয়া চাওক, মোৰ হৈ গ'ল পেৰা বনোৱা। মিঠাই যদি বহু বেছিকৈ বনায় আপোনালোকে, ধুনীয়াকৈ এটা টিফিনত ফ্ৰিজত থৈ দিলে বহুত দিন খাব পাৰি। এয়া চাওক, হৈ গ'ল মোৰ মিঠাইৰ ৰেচিপি। যদি মোৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগে, এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।